সকল, আজি হৈছে 20 অক্টোবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আজি ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। আমাৰ অতি গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে বিজেপি বিধায়কক 5 টকাৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। বিজেপি বিধায়কক 5 টকাৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2024 লোকসভা নিৰ্বাচনক লৈ কঠোৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকজন বিজেপি বিধায়কে নিজৰ সমষ্টিত ভোটৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। প্ৰত্যেকজন বিজেপি বিধায়কক সমষ্টি নিজে পোৱা ভোটতকৈ লোকসভা নিৰ্বাচন বিজেপি প্ৰাৰ্থীক বেছি ভোট দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, ঠিক আছে। বিধায়কে কিমান ভোট LED দিব লাগিব তাৰ টাৰ্গেট বান্ধি দিয়া হৈছে বিধায়কক। কোনে কিমান ভোট বৃদ্ধি কৰিব পাৰিব তাৰ নিশ্চয়তা লাগে মুখ্যমন্ত্ৰী। যিকোনো প্ৰকাৰে নিজৰ সমষ্টিত বিজেপি প্ৰাৰ্থীক ভোট বৃদ্ধি কৰিব লাগিব। পূৰ্বতকৈ ভোট কমিলে বিধানসভা নিৰ্বাচনৰ টিকট নাপায় বৰ্তমান বিধায়কে। হয় বন্ধু বান্ধৱীসকল, 2024 লোকসভা নিৰ্বাচনৰ বাবে কোনো কম্প্ৰমাইজ নকৰে বিজেপিয়ে। সকলোকে নিজৰ সমষ্টিত কাম কৰিবলৈ চৰকাৰী আঁচনি ৰাইজৰ মাজলৈ যাবলৈ নিৰ্দেশ দিয়ে অসম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। বিজেপি বিধায়কক 5 টকাৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ দ্বিতীয় নম্বৰ খবৰটো হৈছে। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে আদানীৰ বাবে দেশত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। গুৰুতৰ অভিযোগ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ। হয় মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আদানীৰ বাবে দেশত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল, এই মন্তব্য কৰিছে ৰাহুল গান্ধী। হয় বন্ধু বান্ধৱীসকল, ঠিকে শুনিছে। আদানীৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। আৰু অতি গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ। আদানীয়ে ইণ্ডোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰে। এই কয়লা ভাৰতত পোৱাৰ লগে লগে কয়লাৰ দাম দুগুণ বৃদ্ধি পায়। আদানীৰ এফালে ভাৰতৰ কয়লাৰ দাম বঢ়াই গৈ আছে, আনফালে বৃদ্ধি পাই গৈ আছে বিদ্যুতৰ মাচুল। বিদ্যুতৰ মাচুল বৃদ্ধিৰ ফলত আদানীৰ পকেটত সোমালগৈ দৰিদ্ৰ জনতাৰ 12,000 কোটি টকা। আদানীয়ে দুৰ্নীতি কৰি থাকে আৰু আদানীক দুৰ্নীতিত সহায় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আদানীয়ে দুৰ্নীতি কৰি থাকে আৰু আদানীক দুৰ্নীতিত সহায় কৰে প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীৰ সহায় আৰু সহযোগিতাৰ অবিহনে এই দুৰ্নীতি চলি আছে। বিস্ফোৰক অভিযোগ কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আদানীৰ বাবে দেশত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল, মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আমাৰ গুৰুত্বপূৰ্ণ 3 নম্বৰ খবৰটো হৈছে ৰাছিয়াক সকিয়নি উৰুৱাই দিব আমেৰিকাৰ যুদ্ধ জাহাজ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ৰাছিয়াই সকিয়নি দিছে আমেৰিকাক। হয় বন্ধু বান্ধৱীসকল, আমেৰিকাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সকিয়নি। কৃষ্ণ সাগৰত আমেৰিকাৰ জাহাজ প্ৰৱেশ কৰিলে উৰুৱাই দিয়াৰ ভাবুকি ৰাছিয়াৰ। আমেৰিকাই ইজৰাইলৰ সহায় কৰাৰ বাবে ভূমধ্য সাগৰত যুদ্ধ জাহাজ প্ৰেৰণ কৰাক লৈ চিন্তিত ৰাছিয়া। ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে ভূমধ্য সাগৰত 2খন যুদ্ধ জাহাজ প্ৰেৰণ কৰিছে আমেৰিকাই। কিঞ্জাল হাইপাৰছনিক মিছাইলৰ সৈতে ৰাছিয়াও ভূমধ্য সাগৰত প্ৰেৰণ কৰিছে জাহাজ। ভূমধ্য সাগৰ সম্মুখ সমৰত আমেৰিকা ৰাছিয়া। কৃষ্ণ সাগৰত ৰাছিয়াই মোতায়েন কৰিছে কেইবাখনো যুদ্ধ জাহাজ। হয় বন্ধু বান্ধৱীসকল, ঠিক শুনিছে। ৰাছিয়াৰ একেবাৰে সমীপত আমেৰিকাৰ মোতায়েন কৰিছে সেনাবাহিনীয়ে। আমেৰিকাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সকিয়নি। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে।